নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো কুশলে আছে আৰু মই কুশলে আছোঁ। আজি মই যাই আছোঁ কলেজলৈ এতিয়া বৰ্তমান, আৰু ভিডিঅ'টো আপোনালোকক দেখাই যাম। এটা স্পেচিয়েল ভিডিঅ' হ'ব, বিভিন্ন প্ৰগ্ৰেম আছে কলেজত, আৰু সেইটো দেখুৱাই যাম। আপোনালোকে চাই যাব আৰু ভিডিঅ'টো কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল পায় প্লিজ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আৰু আপোনালোকে সদায় মোক ছাপোৰ্ট কৰিছে, তাৰ কাৰণে মোৰ বহুত ভাল লাগে। আৰু বাৰু আহক এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। দেখুৱাই যাম আপোনালোকক চব যিখিনি ইম্পৰ্টেণ্ট কথা আছে সেইখিনি দেখুৱাই যাম। এতিয়া মই হাতত খাই ৰেডি হৈ কলেজলৈ ওলাইছোঁ। বাৰু আহক মোৰ লগত যাম। লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে আমাৰ গোটেই অসমতে পালন কৰা হৈছে। গতিকে আমাৰ MNC কলেজতো ইয়াৰ প্ৰস্তুতি চলোৱা হৈছে। সেই উদ্দেশ্যে আজি বিভিন্ন প্ৰগ্ৰেম অনুষ্ঠিত আছে আৰু লাচিত বৰফুকনক শ্ৰদ্ধা জনোৱা হৈছে। এইদৰে আপোনালোকে চাই দিওঁ, প্ৰগ্ৰেমটো দেখুৱাই যাম। আমাৰ কলেজত আজি লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে আজি 22 তাৰিখে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। তাৰ ভিতৰত এয়া চলি আছে ৰচনা প্ৰতিযোগিতা বীৰ লাচিতৰ ওপৰতে, আৰু ইয়াৰ তাৰ পিছত আকৌ প্ৰতিযোগিতা আছে তেওঁলোকৰ প্ৰতিযোগী, আৰু ইয়াৰ কুইজ চলি আছে। কুইজৰ শেষ হ'ব হৈছে আৰু কোন ফাৰ্ষ্ট পাইছে ছেকেণ্ড পাইছে এইবিলাক গণনা কৰা হৈছে। তাৰপিছতে আকৌ আছে এটা প্ৰতিযোগিতা, সেইখিনি মই দেখাই যাম। আৰু গুৰুত্বপূৰ্ণ ভিডিঅ' কিয়নো ইয়াত লাচিতৰ আছে। আৰু এতিয়া এইখিনি চলিছে আকস্মিক বক্তৃতা, আপোনালোকে ধৰিব পাৰিছে নিশ্চয়। তাৰ পিছে আহি আছে এটা টক শ্ব', যিটোত লাচিত বৰফুকনৰ বিষয়ে আমাৰ ডক্টৰ অনিমা দত্ত বাইদেৱে, আমাৰ শ্ৰদ্ধাৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপিকা বাইদেৱে এটা বক্তৃতা প্ৰদান কৰিব। এইটো অতিশয় গুৰুত্বপূৰ্ণ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তাতে 7 নম্বৰ লাচিত আছিল 7 নম্বৰ এনেকুৱা ধৰণৰ কথা। তাতে উমাই তামুলী বৰবৰুৱা তেওঁ এজন বিষয়া, আৰু লাচিতে এজন বিষয়াৰ পুত্ৰ হোৱা কাৰণে তেওঁ ৰাজপ্ৰাসাদত অহা যোৱা কৰিব লাগিছিল। তাৰপিছত সৰুতেয়ে লাচিত বৰফুকনে মাকক কৈছে, মই হোৱা হলে মিৰ জুমলাক কাটিলো হয়, সেনেকে কৈছে। মাকে আৰু ভয় খায়, কি এইবিলাক কথা কয়, এতিয়া ৰজাই বা শুনিলে কি ক'ব, এনেকুৱা ধৰণৰ কথাবিলাক সৰুতেই লাচিত বৰফুকনে কৈ ফুৰে। আৰু কথাবিলাক সেই সময়ত চোৰাংচোৱাবিলাকে জনায়, চক্ৰধ্বজ সিংহক জনালে যে মোমাই তামুলী বৰবৰুৱাৰ পুতেক আছে, সি দেখোন একদম এনেকুৱা ধৰণৰ কথা কয়। তাৰপিছত তাৰোতো লাচিত বৰফুকনৰতো অহা যোৱা আছেই ৰাজ ফেমিলিৰ লগত। তেওঁ প্ৰথমতে এটা পদবী দিলে, কি যে হাছতি ধৰা। হাছতি জানো নহয় আমি চবে, হয়নে নহয়? হাছতি ধৰি থাকিব লাগে, এনেকে বিষয়াবিলাকৰ কাষত ৰাজমন্ত্ৰী আতন বুঢ়া হয় হাছতি ধৰিব লাগে, তামোল পাণৰ যোগান ধৰিব লাগে, সেনেকে গ'ল। তাৰপিছত বিভিন্ন বৰুৱাৰ পদবী আছে, ঘোঁৰা বৰুৱা। তাৰপিছত ৰজাবিলাক দোলাত যাব লাগে, দুলীয়া বৰুৱা, এনেকে বিভিন্ন পদবীবিলাক তেওঁ কিন্তু নিজৰ যোগ্যতাতে পাইছে। সেনেকে কিন্তু তেওঁ বজ সিংহই চিনিলে কি যে লাচিতেই হ'ব তেওঁৰ উপযোগী, যে তেওঁৰ দেশপ্ৰেমটো থাকিবই লাগিব, নিৰ্ভীক হ'বই লাগিব, যুঁজাৰু হ'বই লাগিব, আৰু তেওঁ কি যে আত্মসন্মান থাকিব লাগিব, তেতিয়াহে বিদেশীৰ লগত ভালকে যুঁজিব পাৰিব। এতিয়া আত্মসন্মান আছে নে নাই পৰীক্ষা নিৰীক্ষা ল'লে। বঙালৰ লগত যুদ্ধ দিবৰ কাৰণে প্ৰস্তুত হৈছে। ইটাখুলিৰ দুৰ্গ লাচিত বৰফুকনে হস্তগত কৰে। এতিয়া এই যে লাচিত বৰফুকনে ইটাখুলি গুৱাহাটী যে ল'লে, গতিকে তেতিয়া চক্ৰধ্বজ সিংহই ক'লে যে মই এতিয়াহে চাউল মুঠা মই সন্তোষেৰে খাব পাৰিম। তেওঁ এতিয়াহে স্বস্তি লাগিল যে আহোমে মোগলক অন্তত এখন হ'লেও যুদ্ধত পৰাজিত কৰিলে। খানাদাৰ ফিৰোজ খা, ৰছিদ খা পলাই গ'ল পৰাজিত হৈ পেলাই। তাৰে পিছত সিফালে ঔৰংগজেবে কি ভাবিলে যে মোগলসকলৰ মানুহক আহোমসকলে পৰাজিত কৰি পঠিয়াইছে, এইটোতো হ'ব নোৱাৰে, গতিকে অসমখন আৰু লাগিব, অসমখন বাণিজ্যৰ কাৰণে লাগিব মোগলসকলক, বাণিজ্যিক স্বাৰ্থতে হওক বা ইনফৰমেশ্যনখিনি পাইছে। ইনফৰমেশ্যনখিনি পাই লাচিতে এটা যুদ্ধৰ ৰণকৌশল কৰি গৈছিল যে ৰামসিংহক আমি গৈ পেলাই তাতে মানাহত কমতা আৰু আহোমৰ যিটো সীমা এইটো মানা,
আৰু সিফালে গোৱালপাৰা। এই মানাহৰ তাৰমানে ভেটা নিদিয়ে গৈ এনেকৈ ভিতৰত মাতি আনিব গৰিলা পদ্ধতি। ভিতৰত মাতি আনি জলত যুদ্ধৰ কাৰণেহে তাৰমানে প্ৰেৰিত কৰিব। তাৰপিছত ৰামসিংহই আহি বিনা যুদ্ধাই মানাহ পালে, আহি পাই এনেকৈ তেওঁ স্থলপথেৰে গুৱাহাটীত সোমাব চেষ্টা কৰিছে। স্থলপথেৰে গুৱাহাটীত সোমাব পৰা নাই। ইফালে সিহঁতৰ জাহাজ বা নৌ যুঁজাৰু তেনেকৈ নায়েই, গতিকে জলপথেৰে যুদ্ধ কৰিব নোৱাৰে। সেইকাৰণে হাজোত চাবাচোন বহুত মুছলমান লোক আছে। একদম চুহুমুঙৰ দিনৰে পৰাই আহোম মোগল সংঘৰ্ষৰ কেন্দ্ৰস্থলী হৈছে হাজো। আৰু এই যে হাজোত মানুহখিনি থাকি গ'ল, এক সৈন্য বাহিনীবিলাক যে আহি চববিলাক গুচি নাযায় পেলাই ইয়াতে থাকি যায়। হাজোত গৰীয়া মৰীয়া সম্প্ৰদায়ৰ মানুহ এতিয়াও বহুত পৰিমাণে তাতে আছে। তেওঁলোকক আমি অৰিজিন আমাৰ অসমৰ মুছলমান বুলি কওঁ, অসমীয়া মুছলমান। সিহঁতে আমাৰ লগত মিলি গৈছে। এতিয়া আহিল মানে স্থলযুদ্ধত তাৰমানে লাচিতে কি কৰিব, সিহঁতৰ লগত যুদ্ধ নিদিয়ে। তাৰে পিছত লাচিতক বেয়া পোৱা মানুহো আছে নহয় অসমীয়া মানুহৰ মাজত। আমাৰ সিংহই আদেশ দিলে যে ইমান বিলম্ব কিয়, সেই বুলি চিঠিৰে তাৰমানে আদান প্ৰদান কৰিছিল। এতিয়া লাচিতটো প্ৰস্তুতে হোৱা নাই, ৰজাই আদেশ দিছে যুদ্ধ কৰিবৰ কাৰণে। সেইকাৰণেহে বৰ সাজিব লগা হ'ল। সিফালেদি ব্ৰহ্মপুত্ৰৰ দক্ষিণ ফালেদি যাতে আহিব নোৱাৰে, তাৰ কাৰণে সেইটো মোমাই কটাগৰ আপোনালোকে জানেই। এতিয়া লংকেশ্বৰত আধা সিদ্ধি নোহোৱাই হৈছে। আৰু আহি পালোঁ ঘৰ। আৰু এতিয়া ভিডিঅ'টো ইমান আপোনালোকে চালে তাৰ কাৰণে বহুত ধন্যবাদ। ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব প্ৰয়োজনীয়ভাৱে। সদায় অকণমান তাৰমানে এইটো মই মানে আজি 24 তাৰিখে এইখিনি মানে এটা ৰেলী আহি আছে আমাৰ কাষৰ স্কুল ব্ৰজলক্ষ্মী হাইস্কুলৰ, যিখন স্কুলত ডিম্পু বৰুৱাই পঢ়িছিল। আৰু সেই ৰেলীটো অকণমান মই দেখুৱাই দিম বুলি ভাবিলোঁ, আৰু সেইকাৰণে ভিডিঅ'টোত আজিৰ হেৰিটো যোগ কৰি দিলোঁ। দেখাই নাপালোঁ, আগত গুচি গ'ল। গেলে ভিডিঅ'টো নিশ্চয় আশা কৰোঁ আপোনালোকে ভাল পাইছে আৰু বহুত কথা নতুন কথা জানিবও পাৰিছে যিবিলাকে জনা নাই। আৰু এইখিনি ভিডিঅ'টো শেষ কৰিছোঁ আৰু লাচিত বৰফুকনক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। জয় বীৰ লাচিত বুলি কয়। জয় বীৰ লাচিত। जय बिल लसी मैं घर आ गई। थैंक यू। तुम कहाँ